আপোনালোকে বাৰু ঘৰতে বাদামৰ পৰা পনীৰ বনাই কেতিয়াবা খাই পাইছেনে? যদি খোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় খাই চাব পাৰে। গতিকে দেৰি নকৰি আজিৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ ব'লক। তাৰ কাৰণে মই লৈছোঁ 2 কাপ বাদাম আৰু বাদামখিনি পানী দি পেলাই 8 ঘণ্টাৰ বাবে ভালদৰে তিয়াই ৰাখিছোঁ পানীত। আৰু 8 ঘণ্টাৰ পাছত বাদামখিনি সম্পূৰ্ণৰূপে কোমলি গৈছে। এতিয়া কোমলি যোৱা বাদামখিনি ভালকৈ পানীৰে দি 2-3 বাৰ ধুই ল'ব আৰু তাৰ পাছত এটা মিক্সিৰ জাৰত বাদামখিনি দি ল'ব। দি পেলাই তাতে 2 বা 3 কাপ পানী দিব। আৰু এতিয়া বাদামখিনিৰ পৰা এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। চাওকচোন দেখিবলৈও কিমান ধুনীয়া লাগিছে। আৰু পেষ্টখিনি চামুচেৰে এনেদৰে লৰাই দিছোঁ। দেখিবলৈ ভালো লাগিছে আৰু পেষ্টখিনিত এতিয়া দিব লাগিব অলপ গৰম পানী, উতলাই থোৱা পানী দি দিব 6-5 কাপ দিব। দিয়াৰ পাছত চামুচেৰে এই পেষ্টখিনি অলপ ভালদৰে লৰাই দিব। এনেদৰে লৰাই দিলে যিখিনি ইয়াত সিতা ওলাব সেইখিনিত থকা গাখীৰটো যিটো ৰস সেই পানীৰ সৈতে মিক্স হৈ যাব। আৰু তাৰ পাছত ল'ব এটা চৰিয়াত এখন মাৰ্কিন বা কটনৰ কাপোৰ ল'ব। তাৰ পাছত এনেদৰে কাপোৰখনৰ সহায়ত চাকি ল'ব। চেকনিৰে চেকিলে ভাল নহ'ব, গতিকে কাপোৰ এখন ব্যৱহাৰ কৰিব লাগিব। সাধাৰণতে আমি যিদৰে পনীৰ চেকিবলৈ ব্যৱহাৰ কৰোঁ ঘৰত গাখীৰৰ পৰা যেতিয়া পনীৰ বনাওঁ, তেনেদৰে এইখিনি পিছে পনীৰ তৈয়াৰ কৰা নহ'ব। এইখিনি বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিব, পেলাই নিদিব। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ এইখিনি গাখীৰখিনি ওলাই গৈছে। এয়া হৈছে বাদামৰ পৰা তৈয়াৰ কৰা গাখীৰ। আৰু এতিয়া গাখীৰখিনি মই চচপেন এটাত উতলাই আছোঁ। উতলি থাকোঁতেই গাখীৰখিনি যেতিয়া ওপৰলৈ উঠি আহিব লাগিব, তেতিয়া ভিনেগাৰ বা নেমুৰ ৰস, ভিনেগাৰতকৈ নেমুৰ ৰস ব্যৱহাৰ কৰিলে বেছি ভাল। নেমুৰ ৰসখিনি এনেদৰে 1 চামুচ বা 2 চামুচ দি দিব। যদি পেষ্টটো ডাঠ হয়, সহজে যদি ফাটি নাযায় গাখীৰখিনি, চানা হৈ নাযায়, তেতিয়া 3 চামুচমানলৈকো দিব পাৰে। আৰু এয়া 1 চামুচতে দেখিছেনে কিমান ধুনীয়াকৈ গাখীৰখিনি ফাটি গৈছে, চানাটো উঠি গৈছে। আৰু এতিয়া পুনৰ বেলেগ এখন কাপোৰ এনেকৈ কাপোৰ দি চেকি লৈছোঁ। আৰু ইয়াতে মই অলপ দিছোঁ নৰ্মেল পানী। পানীটো এইকাৰণে দিয়া হয়, আমি যিহেতু ইয়াত টেঙা দিছিলোঁ, এই টেঙাখিনি চানাখিনিত সোমাই যায়। গতিকে টেঙাটো আঁতৰি যাবৰ কাৰণে পানী দি ধোৱা হয়। পানী নিদিলেও হয়, যদি আপোনালোকে পনীৰ বিলাহী দি খাম বুলি ভাবে, তেতিয়া নুধুলেও হৈ যায়, কিন্তু ধুলে ভাল। এয়া এনেদৰে ধুই মেলি কাপোৰখনেৰে টোপোলা বান্ধি দিলত ইয়াত থকা পানীখিনি আঁতৰি গ'ল। তথাপিও ইয়াত আৰু পানী থাকে, গতিকে এনেদৰে ধুনীয়াকৈ জাপি পেলাই ইয়াৰ ওপৰত গৰমহে আহিছে, এটা গধুৰ চাপ দিব লাগিব। ইয়াৰ ওপৰত এনেদৰে খুন্দনা বা পটাৰ গুটি কিবা ওজন থকা বস্তু এনেদৰে উঠাই থ'ব, তেতিয়া তাৰ পৰা পানীটো নিগৰি আঁতৰি যাব। আৰু দেখিছে কিমান ধুনীয়াকৈ এইখিনি একদম দেখিবলৈ ধুনীয়াও হৈছে। এইটো এটা হেল্ডি হয় বহুত। ঘৰত যদি গাখীৰ নাথাকে, তেতিয়া এনেদৰেও আপোনালোকে পনীৰ বনাই পেলাই খাব পাৰে বাদামৰ পৰা। দেখিবলৈও ধুনীয়া, খাবলৈও সোৱাদ হ'ব আৰু আমিসকলৰ বাবে খুবেই সুবিধা হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি প্ৰথমবাৰৰ বাবে পেজটিত ভিডিঅ' চাইছে, তেনেহ'লে ফ'ল' কৰি থৈ যাব। আপোনালোকৰ বহুমূলীয়া সময়কণ দি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।